হেল্ল' গাইজ, মোৰ নাম বিকাশ আৰু তোমালোকে চাই আছা ডিজিটেল টেক ইউটিউব চেনেল এটা। পুনৰ এবাৰ আকৌ আজি মই তোমালোকৰ বাবে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি মই এই ভিডিঅ'ত তোমালোকক নতুন এটা বস্তু শিকাব ওলাইছোঁ আৰু ইয়াত এটা বস্তু শিকিবা যিটো তোমালোকে ডেইলি লাইফত ইউজ কৰি থাকিব পাৰিবা। ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ লগে লগে আৰু এটা কথা ক'ব ওলাইছোঁ, যদি তোমালোক মোৰ চেনেলত নতুন হয় আৰু মোৰ ভিডিঅ'খিনি তোমালোকে চাই ভাল পোৱা বা মই যিকোনো বস্তু যে শিকাওঁ সেইখিনি তোমালোকে চাই যদি বুজি পোৱা সহজতে বা সোনকালে বুজি পোৱা, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে বেল আইকনো প্ৰেছ কৰি দিবা, যাতে যেতিয়াও মই ভিডিঅ'খিনি আপলোড দিওঁ তেতিয়া তোমালোকৰ ওচৰত নটিফিকেশ্যন যায় আৰু বস্তুটো শিকিব পাৰা। তে ভিডিঅ'টো আৰম্ভ কৰোঁ। যেহেতু আমাৰ ডে টু ডে লাইফত আমি ডেইলি কিবা কাম কৰি থাকোঁ, অনলাইন এপ্লাই কৰোঁ বা কেতিয়াবা আমাক কিবা ডকুমেণ্টেশ্যনৰ কাৰণে বা কেতিয়াবা কাৰোবাক দিব হ'লে আমাৰ ফটোৰ দৰকাৰ হয়। ফটো মানে পাছপৰ্ট চাইজ ফটো। তেতিয়াহ'লে আজি মই তোমালোকক পাছপৰ্ট চাইজ ফটো বনোৱা মেথড এটা শিকাম, যিটো বহুত সোনকালে তোমালোকে বনাব পাৰিবা। কাৰণটো হৈছে যে তোমালোকে দোকান এটাত গ'লে এটা ফটো বনাবলৈ কিমান টাইম লাগে? তুমি ফটো উঠাব, ঢালিব, তাৰপিছত আকৌ ক্ৰপ কৰিব, পাছপৰ্ট চাইজ ফটো বনাই পেলাই প্ৰিণ্ট কৰি দিব। এতিয়া মই তোমালোকক আজি মোবাইলতে তোমালোকে নিজে নিজৰ পাছপৰ্ট চাইজ ফটো উইথ বেকগ্ৰাউণ্ড চেঞ্জ কৰি পেলাই বনোৱা শিকাম আৰু বহুত সোনকালে তোমালোকে সেই বস্তুটো বনাই ৰেডি কৰি থ'ব পাৰা। যেতিয়া তোমালোকক পাছপৰ্ট চাইজৰ ফটো দৰকাৰ হ'ব, সেইটো গৈ পেলাই দোকানত দি দিলে লগে লগে প্ৰিণ্ট আউট কৰি ওলাই দিব পাৰিবা। 5 মিনিটতে তোমালোক পাছপৰ্ট চাইজ ফটো প্ৰিণ্ট আউট কৰি ওলাব পাৰিবা। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টেপ বাই ষ্টেপ মই প্ৰচেছটো শিকাওঁ আৰু লগতে মই তোমালোকক এই প্ৰচেছটো কম্পিউটাৰ বা লেপটপত নিশিকাওঁ, কাৰণ কম্পিউটাৰ বা লেপটপত তোমালোকে পাৰিবাই। তেওঁলোকৰ সকলোৰে লগত লেপটপ বা কম্পিউটাৰ নাথাকিব পাৰে, সেই মোবাইলত শিকাম। এতিয়া মোবাইলত কেনেকৈ তোমালোকে 1 মিনিটতে তোমালোকে সেই পাছপৰ্ট চাইজ ফটো বনাই থ'ব পাৰিবা। ব'লা আমি আমাৰ নিজৰ মোবাইলৰ স্ক্ৰীনলৈ যাওঁ আৰু চাওঁ কেনেকৈ কৰে। গাইছ, আমি আহি গৈছোঁ আমাৰ মোবাইলৰ স্ক্ৰীনলৈ। এতিয়া আমি চাওঁ কেনেকৈ সেই মই কোৱা প্ৰচেছটো তোমালোকে ইউজ কৰিবা, মানে তোমালোকে কেনেকৈ মোবাইলতে পাছপৰ্ট চাইজ ফটো বনাবা। প্ৰথমতে আমি যাব লাগিব নিজৰ ৱেব ব্ৰাউজাৰত, মানে মোবাইলৰ কোনোবা ৱেব ব্ৰাউজাৰ অ'পেন কৰি ল'বা, গুগল বা গুগল ক্ৰম। মই গুগল ক্ৰমক লৈছোঁ। অ'পেন কৰাৰ পিছত তোমালোকে ইয়াত ৱেবছাইট এটা চাৰ্চ কৰিব লাগিব। ৱেবছাইটটোৰ নাম হৈছে, তোমালোকে লিখিবা কাটআউট, দেখিছানে? কাটআউট প্ৰ' পাছপৰ্ট বুলি। এইটোত যাবা। যোৱাৰ পিছত ৱেবছাইটটো অ'পেন হ'ব। ৱেবছাইটটো অ'পেন হোৱাৰ লগে লগে তোমালোকে প্ৰথম লিংকটো দেখি আছা, মেক পাছপৰ্ট ফটো উইথ প্ৰপাৰ ফটো চাইজ বুলি অনলাইন লিখা আছে, তাত ক্লিক কৰিবা। তাত ক্লিক কৰাৰ লগে লগে তোমালোকৰ ওচৰত এনেকুৱা এটা অপশ্যন আহিব, য'ত তোমালোকে আপলোড ইমেজৰ অপশ্যন পাবা। তাতে তোমালোকৰ যোনটো ফটোৰ পাছপৰ্ট চাইজ ফটো বনাব বিচাৰিছা সেইটোত আপলোড কৰি দিবা। মই আপলোড ইমেজত ক্লিক কৰিছোঁ আৰু ইয়াতে গৈ পেলাই মই যিকোনো এটা ফটো আপলোড কৰি দিম। ধৰা মই এই ফটোটো আপলোড কৰি দিছোঁ, এড কৰিলোঁ। এড কৰাৰ লগে লগে তোমালোকৰ ওচৰত এনেকুৱা এটা স্ক্ৰীন আহিব, য'ত পাছপৰ্ট চাইজ ফটোটো মানে বনিব, প্ৰচেছ হ'ব। প্ৰচেছ হোৱাৰ পিছত তোমালোকে তাক অলপ এনেকুৱা টাইপত দেখি পাবা। এনেকুৱা দেখিছা, অট'মেটিকলি বনি গৈছে। ইয়াত তোমালোকে চাইজ ছিলেক্ট কৰিব পাৰিবা। মই বাই ডিফল্ট চাইজ ছিলেক্ট কৰি থৈছিলোঁ আগতীয়াকৈ, যিহেতু মই আগত বনাই চাইছোঁ। ইয়াত তোমালোকে কি কৰিবা, ফটো স্পেচিফিকেশ্যনত ইয়াত যাবা। ইয়াত গৈ পেলাই ইণ্ডিয়ান যোনটো অপশ্যন থাকে, ৰখা মই দেখাইছোঁ, এইটো চোৱা, ইণ্ডিয়া পাছপৰ্ট 3.5 অপশ্যনটো ছিলেক্ট কৰি ল'বা ধুনীয়াকৈ। আৰু তলত পেপাৰ চাইজ লিখা আছে, পেপাৰ চাইজত যিকোনো এটা চাইজ, মানে 3.5 ইঞ্চ বুলি ক'লে 3টা আহিব ফটো, আৰু 6x4 বুলি ক'লে 4টা আহিব। তেতিয়াহ'লে মই এইটো ছিলেক্ট কৰি লৈছোঁ, বা A4 চাইজ ছিলেক্ট কৰিছোঁ। পূৰা A4 চাইজত যিমানটা ফটো আহিব গোটেইকেইটা আহি যায়। তাৰপিছত তোমালোকে ডান কৰি দিবা। এতিয়া এই দেখিছা ফটো কি ধুনীয়াকৈ বনি গ'ল। আৰু এই ফাইলটো তোমালোকে ডাউনলোড কৰি থৈ দিবা। যেতিয়া তোমালোকে পাছপৰ্ট চাইজ ফটোৰ দৰকাৰ হ'ব, তেতিয়া তোমালোকে দোকানত যাবা আৰু এই ফাইলটো প্ৰিণ্ট আউটৰ কাৰণে দি দিবা। প্ৰিণ্ট আউট হৈ যাব। তেতিয়া সোনকালে তোমালোকে পাছপৰ্ট চাইজ ফটোটো পাই যাবা। তেতিয়া ডাউনলোড নাও কৰিবা। ইয়াত ধুনীয়াকৈ ডাউনলোড কৰা অপশ্যন আহি যাব। ইয়াত দেখিছা, তোমালোকে ৰিনেম কৰি পেলাই ধুনীয়াকৈ ইয়াত ডাউনলোডত ক্লিক কৰি দিলে হ'ল। তেতিয়া তোমালোকৰ ওচৰত এনেকৈ ডাউনলোড হৈ যাব। তেতিয়া অ'পেন কৰি চাব পাৰা। দেখাই দিছোঁ অ'পেন কৰি তোমালোকক। এইটো চোৱা, বনি গৈছে। আজি আমি এই ভিডিঅ' দেখিলোঁ যে কিমান সোনকালে আমি নিজৰ মোবাইলৰ থ্ৰু দিয়ে পাছপৰ্ট চাইজ ফটো বনাব পাৰোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল চাই তোমালোকে কমেণ্টত জনাবা। যদি ভাল লাগিছে তেতিয়া ভিডিঅ'টোক লাইক কৰিবা, লগতে লগৰবোৰৰ সৈতে শ্বেয়াৰ কৰিবা। আজিৰ ভিডিঅ'ত ইমানেই, বাকী আমি নেক্সট লগ পাম। বাই বাই।